কবিতাৰ শিৰোনাম প্ৰতাৰণা। কথা প্ৰাণজিৎ প্ৰণৱ, আবৃত্তি প্ৰাণজিৎ প্ৰণৱ। দিব নোৱাৰিলোঁ তোমাৰ সঁচা প্ৰেমৰ নিস্বাৰ্থ ভালপোৱাৰ প্ৰতিদান। দিলোঁ মাথো তোমাৰ বিশ্বাসৰ সমাধি। অভিশাপ নিদিবা অভিশাপ কোনো কাহানিও, প্ৰেমৰ মায়াজালত দগ্ধিত হ'বলৈ। আজিও মনত আছে মোৰ কলেজ হোষ্টেলত মোৰ বাবেই তুমি কত যে প্ৰেমৰ চুকনিৰ উজাগলি নিশা কটাইছিলা। কিমান যে বিষাদৰ কবিতা ৰচিছিলা, নুবুজিলো জানা। মাথো নিজৰ ভাল লগাবোৰতেই ব্যস্ত থাকিলো। সেই বুলি কিন্তু নাভাবিবা মই আনৰ নাছিলো। মাথো অভিমান কৰি তোমাৰ পৰা আঁতৰত আছিলো, কাৰণ আমাৰ ভালপোৱাৰ মাজত যে সন্দেহৰ পোখা মেলিছিল। কিন্তু তুমিও নুবুজিলা, চিৰ জীৱনৰ বাবে মোৰ পৰা আঁতৰি গলা আৰু সাজি গলা মোৰ প্ৰথম প্ৰেমৰ সঁচা ভালপোৱাৰ সমাধি। আজিও মনত পৰে জানা, চিটিবাছত দুয়ো একেটা চিটত বহি কলেজ যোৱাৰ কথা। বাছৰ দুৱাৰ মুখত ওলমি তোমাৰ আগত থিয় হ'ব বিচৰা আৰু বিভিন্ন কথাৰে তোমাৰ ব্যতিব্যস্ত কৰি তোলা। এই কথাবোৰে কেতিয়াবা নিজানক বৰকৈ আমনি কৰে। কিন্তু আজি মোক তুমিহীনতাৰ অভাৱ অনুভৱ কৰিব নিদিয়ে কোনোবাই। আৰু সেই কোনোবাজনীক তোমাৰ প্ৰেমক প্ৰতাৰণা কৰাৰ ভুল নকৰোঁ নাই। ধন্যবাদ।